আচাৰ বনাবলৈ একেবাৰে সহজ আৰু ঘৰত থকা সামগ্ৰীয়ে আপোনালোকে বনাব পাৰিব যিহেতু মোৰ ঘৰত যি সামগ্ৰী আছিলে সেয়াই মই বনাইছোঁ এয়া নহৰু লৈছোঁ জলকীয়া লৈছোঁ আদা লৈছোঁ নিমখ লৈছোঁ গোটা ধনিয়া আৰু জালুক লৈছোঁ এইফালে হালধি আৰু গোটা জিৰা কেইটামান লৈছোঁ আপোনালোকে আন্দাজমতে ল'ব আৰু এয়াৰ লৈছোঁ কাশ্মীৰী পাউডাৰ এয়া চাওকচোন প্ৰথমে মই অলপ কাটি ল'লোঁ অলপ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইফালে মই অকণমান গ্ৰাইণ্ডাৰ কৰি ল'লোঁ জলকীয়াটো আদা নহৰু এনেকৈ গ্ৰাইণ্ডাৰ কৰি ল'লোঁ টাৱাত মই জিৰা আৰু জলকীয়া আৰু ধনিয়া এইখিনি অকণমান ভাজি ল'ম অকণমান ভাজি পেলাই খুন্দি ল'ম ইয়াত মই তেল গৰম কৰা নাই ডাইৰেক্ট দি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে গৰম কৰিবও পাৰে আৰু নহ'লে ডাইৰেক্ট দি দিবও পাৰে সকলোবিলাক বস্তু সানি ভালদৰে লৰাই চাব যাতে নিমখ বা হালধি ক'তো গোটাকৈ লাগি নাযায় কাশ্মীৰী মছলাটো একেবাৰে অপশ্যনেল হয় আপোনালোকে মন গ'লে দিবও পাৰে আৰু মন নগ'লে নিদিবও পাৰে ফাইনেলি 2টা দিন সম্পূৰ্ণভাৱে ৰ'দত দিয়াৰ পাছত এয়া চাওকচোন ইমান ধুনীয়া লাগিছে ৰংটো দেখি আমিতো প্ৰথম দিনাখনৰ পৰাই খাই আছোঁ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ